বিজেপিৰ কাৰ্যকৰ্তাসকল দালাল। বিজেপিৰ দালালসকলক প্ৰহাৰ কৰা হ'ব, কিন্তু এয়া আমি কোৱা কথা নহয়। অখিল গগৈয়ে এনেদৰে ভাবুকি প্ৰদান কৰাৰ অভিযোগ, যাৰ বাবে বিপদত বিধায়ক অখিল গগৈ। অখিলৰ বিৰুদ্ধে পৃথকে পৃথকে 8খন এজাহাৰ দাখিল। শিৱসাগৰত এজাহাৰ দাখিলৰ জোৱাৰ। অখিল গগৈৰ বিৰুদ্ধে থানা পালেগৈ বিজেপিৰ 8 মৰ্চা। শিৱসাগৰত ৰাইজৰ দল আৰু বিজেপিৰ এজাহাৰ দাখিলৰ জোৱাৰ উঠিছে। বিজেপিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে ৰাইজৰ দলৰ 3গৰাকী নেতাই এজাহাৰ দাখিল কৰাৰ পিছত আজি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে 8খনকৈ এজাহাৰ দাখিল কৰে। বিজেপি সৰব হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে আজি বিজেপিৰ 8টা মৰ্চাই 8খন এজাহাৰ দাখিল কৰে। বিজেপিৰ কাৰ্যকৰ্তাসকলক সংবাদ মাধ্যমৰ যোগেদি দালাল বুলি আখ্যা দিয়াৰ লগতে প্ৰহাৰ কৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। শিৱসাগৰ জিলা বিজেপিৰ নেতৃত্বত দলটোৰ যুৱ মৰ্চা, চাহ মৰ্চা, মহিলা মৰ্চা, সংখ্যালঘু মৰ্চা, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, OBC মৰ্চা আদিকে ধৰি 8টা মৰ্চাই শিৱসাগৰ সদৰ থানাত বিধায়কগৰাকীৰ বিৰুদ্ধে পৃথকে পৃথকে 8খন এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।